কোনখন দেশৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম এটা পক্ষীৰ নামেৰে নামকৰণ কৰা হৈছে? উত্তৰ গুৱাটেমালা। গুৱাটেমালা উত্তৰ আমেৰিকাৰ এখন দেশ আৰু ইয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ নাম হ'ল গুৱাটেমালান কুৱেটজেল। ভাৰতত শাসন কৰা অন্তিমগৰাকী মোগল বাদশ্বাহ কোন আছিল? উত্তৰ বাহাদুৰ শাহ দ্বিতীয়। ভাৰত ৰত্ন পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। ভাৰতীয় সংবিধানত কিমানটা ভাষাক মান্যতা প্ৰদান কৰা হৈছে? উত্তৰ 22টা। ভাৰতৰ সীমাত লাগি থকা দেশকেইখনৰ নাম কি কি? উত্তৰ চীন, ভূটান, পাকিস্তান, আফগানিস্তান, ম্যানমাৰ, নেপাল আৰু বাংলাদেশ। ৰাজ্যসভাৰ সাংসদৰ নিম্নতম বয়স কিমান হ'ব লাগে? উত্তৰ 30 বছৰ। দ্য ব্ৰিক্স নিউ ডেভেলপমেণ্ট বেংক NDBৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ চাংঘাই, চীনত। টাইগাৰ বুটছ কোনবিধ খেলৰ বাবে প্ৰসিদ্ধ? উত্তৰ গ'ল্ফ। কমনৱেলথ গেমছ পোনপ্ৰথমবাৰৰ বাবে কেতিয়া আয়োজন কৰা হৈছিল? উত্তৰ 1930। ইণ্ডিয়া কিতাপখনৰ ৰচক কোন? উত্তৰ মেগাষ্টেনিছ। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাই। ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? উত্তৰ হায়দৰাবাদত। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ঘেঁহু উৎপাদন কৰা হয়? উত্তৰ উত্তৰ প্ৰদেশত। মানৱ সৰোবৰ ক'ত অৱস্থিত? উত্তৰ তিব্বতত। গ্ৰেমী এৱাৰ্ড কোনখন ক্ষেত্ৰত জড়িত লোকসকলক দিয়া হয়? উত্তৰ সংগীতৰ লগত জড়িত লোকসকলক গ্ৰেমী এৱাৰ্ড দিয়া হয়। উপভোক্তা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 মাৰ্চ। ভাৰতৰ উগ্ৰবাদী আন্দোলনৰ জনকপুৰী কাক কোৱা হয়? উত্তৰ বাল গংগাধৰ তিলক। প্ৰবাসী ভাৰতীয় দিৱস NRI কোন তাৰিখে পালন কৰা হয়? উত্তৰ 9 জানুৱাৰী আৰু ইয়াক 2003 চনৰ পৰা উদযাপন কৰি অহা হৈছে। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নেদাৰলেণ্ডৰ হেগ চহৰত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মুছলমান সভাপতি কোন আছিল? উত্তৰ বদৰুদ্দিন তয়বজী। মণিপুৰ কোনখন দেশৰ সীমাত অৱস্থিত? উত্তৰ ম্যানমাৰ। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি? উত্তৰ ৰেড ক্লিফ লাইন। ভাৰত আৰু চীনৰ সীমাৰেখাডালৰ নাম কি? উত্তৰ মেকমোহন লাইন। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰৰ? উত্তৰ 6 বছৰৰ। নাবাৰ্ডৰ ফুল ফৰ্ম কি? নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। দিয়াচলাৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? উত্তৰ ব্ৰিটেইনত। সকলোতকৈ বেছি মধুৰিআম উৎপাদন কৰা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 জুন। শীতল পানীয় পেপচি কোনখন দেশৰ কোম্পানী? উত্তৰ আমেৰিকা। কমলাৰ সকলোতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন হ'ল তেলেংগানা।